থাকে বুজি পাইছানে যে আনৰ দোষ বেলেগৰ দোষ কি কৰে বিচাৰি থাকে হা বেলেগৰ দোষ বিচাৰিলে কি হয় যিজনৰ দোষ বিচাৰি থাকে মানুহৰ কিবা কিবি দোষ থাকে অলপ থাকে নাথাকে থাকে যিহেতু মানুহ তেতিয়াহ'লে মানুহৰ কি হয় মানুহ দোষে গুণে মানুহ গতিকে মানুহৰ কিছুমান দোষ থাকিব আৰু সেই একেজন মানুহৰে কি থাকে বহুত কি থাকে গুণো থাকে তেতিয়াহ'লে আমি সদায় কি কৰিব লাগিব মানুহৰ সেই গুণখিনি আমি আদৰ কৰিব লাগে সন্মান জনাব লাগে তাকে নকৰে কি হয় মানুহখিনি আমাৰ মানুহে কি কৰে যে কিছুমান মানুহ আছে এক শ্ৰেণীৰ মানুহ আছে সকলো মানুহ নহয় এক শ্ৰেণীৰ মানুহে কি কৰে যে কেতিয়াবা কেতিয়াবা ঈৰ্ষাৰ বশৱৰ্তী হয় বুজি পাইছানে ঈৰ্ষা মানে কি ঈৰ্ষা মানে কি আনৰ ভালটো মানে দেখিব নোৱাৰে আৰু তেতিয়া মানে কি হয় সেই মানুহগৰাকীয়ে নিজে নিজে কষ্ট পায় বুজি পাইছানে নিজে নিজে কষ্ট পায় আমুকৰ ইমান ভাল হ'ল সেই বস্তুটো সেই মানুহজনে সহ্য কৰিব নোৱাৰে আৰু তেতিয়াই মানে সেইখিনি সময়তে তেওঁ কি কৰিব খোজে যে ঈৰ্ষাৰ বশৱৰ্তী হোৱা সেই মানুহগৰাকীৰ ওপৰত তেওঁলোকে কিছুমান অযথা কিছুমান কি জাপি দিয়ে দোষ কিছুমান জাপি দিব বিচাৰে কিন্তু এইটো সঠিক কথা হয়নে চোৱা এইটো ঠিক কথা হয়নে নহয় এইটো ঠিক কথা নহয় কিয় নহয় ঠিক কথা এইটো কাৰণ কি হয় জানা যেতিয়া এজন মানুহৰ ওপৰত কিছুমান দোষ এনেই জাপি দিয়া হয় তেতিয়া সেই মানুহজনৰ কি হয় কাম কৰিবলৈ মন নোযোৱা হয় বুজি পাইছানে বস্তুটো যে কাম কৰিবলৈ মন নোযোৱা হয় তেওঁ ভাবে যে মই যদি এইখিনি নকৰিলোহেঁতেন তেতিয়াহ'লে এইখিনি অপযশ মই নাপালোহেঁতেন সেই মানুহগৰাকীয়ে তেনেকৈ ভাবে যদিহে মানুহজন মানসিকভাৱে দুৰ্বল হয় তেতিয়াহে ভাবে কিন্তু এটা কথা চাবা সমালোচনাই কিন্তু সকলো শ্ৰেণীৰ মানুহকে কি কৰিব নোৱাৰে দুৰ্বল কৰিব নোৱাৰে সকলো মানুহ কিন্তু দুৰ্বল নহয় বুজি পাইছানে যাৰ কি থাকে আত্মবিশ্বাস থাকে নিজৰ ওপৰত বিশ্বাস থাকে যে মই বেয়া কাম কৰা নাই বুজি পাইছানে সেই তেনেকুৱা মানুহে কি নকৰে মানে আনৰ সমালোচনালৈ বা আনে দিয়া কিছুমান অপযশ হা তেওঁলোকে গ্ৰহণ নকৰে নিজে গ্ৰহণ নকৰে তেওঁলোকে বুজি পায় যে এইবোৰ মোক এইটো কাৰণতহে কৈছে বা আমুকজন মানুহে এইটো কাৰণতে মোক এই কথাখিনি কৈছে বুজি পাইছানে এতিয়া কথা হ'ল যে কাৰ বেছি ক্ষতি হয় কোৱাচোন কাৰ বেছি ক্ষতি হয় কাৰ বেছি ক্ষতি হ'ব সমালোচনা যাক কৰিছে তেওঁৰ বেছি ক্ষতি হ'ব নে যিজনে সমালোচনা কৰিছে তেওঁৰ বেছি ক্ষতি হ'ব যিজনে সমালোচনা কৰিছে তেওঁৰ বেছি ক্ষতি হ'ব কিয় হ'ব তেওঁৰ বেছি ক্ষতি কাৰণ তেওঁ যদি কাৰোবাক অপযশ দিয়ে সেই কথাটোৱে তেওঁক কিন্তু অৱচেতন মনত ক্ৰিয়া কৰিব আৰু তেওঁ কি হ'ব তেওঁ নিজেই সেই কথাটো ভুগিব হয়নে নিজেই ভুগিব যে মই কিয় এনেকৈ কৈছিলোঁ আৰু এটা কথা মনত ৰাখিবা যে এই যে আমি আনক যে দোষ জাপি দিওঁ এটা কথাত দি পেলাই যে মানুহগৰাকীক আমি কষ্ট দিওঁ এই কথাটোৱে আচলতে কি কৰে মানুহ এগৰাকীক হত্যা কৰাৰ নিচিনা হয় মানে ভাল মানুহ এজনক যদি তুমি অপযশ জাপি দিয়া সেই মানুহজনক মাৰি পেলোৱাৰ নিচিনা হয় কিন্তু সেই মানুহজনৰ কিমান মানসিক শক্তি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কিদৰে জীয়াই থাকিব হয়তো এনেকুৱা হ'ব পাৰে যে সমালোচনাই তেওঁক আৰু বেছি অনুপ্ৰেৰণা দিবও পাৰে তেওঁ ভাবিব পাৰে যে তুমি মোক এনেকৈ কৈছা গতিকে মই এইকেইটা ভাল কাম আৰু কৰিম হয়নে যদি সাহসী মানুহ হয় যদি শক্তিশালী হয়
কিন্তু যদি মানসিকভাৱে কিছু দুৰ্বল মানুহ হয় তেতিয়াহ'লে তেওঁ কি হ'ব, তেওঁ দুখ পাব, কষ্ট পাব, মানে কষ্ট পাব আৰু তাৰ ফলত তেওঁ কি হ'ব, তেওঁৰ পৰা আমি যিখিনি ভাল কাম পাইছিলোঁ সেইখিনি আমি সমাজখনে নাপাম। এতিয়া কথা হ'ল যে যিসকলে এনেকুৱা ধৰণৰ পৰচৰ্চা কৰে বা পৰক জাপি ভাল পায় হা, আৰু সেই মানুহজনে কি কাৰণে সেই কামটো কৰিব লগা হ'ল, তেওঁৰ ঠাইত থাকি পেলাই সেই কথাটো বুজিবলৈ চেষ্টা নকৰে আৰু নিজেই কি কৰি থাকে যে নিজকে এজন বিজ্ঞ বুলি তেওঁ প্ৰচাৰ কৰে বা দেখুৱাব বিচাৰে। তেনেকুৱা মানুহ কি হয় জানা, তেনেকুৱা মানুহ আচলতে নিজেই এক প্ৰকাৰ আচলতে ব্যাধি। এই যে সমালোচনা বা পৰচৰ্চা বা পৰনিন্দা, এইটো আচলতে এক প্ৰকাৰ ব্যাধি। মই তোমালোকক আজি এই বিষয়টো কি কাৰণে কৈছোঁ, এদিন তোমালোক ডাঙৰ হ'বা, হয় নহয়? তোমালোকে এটা কথা মনত ৰাখিবা যে কেতিয়াও কাকো তুমি সম্পূৰ্ণ কথাটো নুবুজাকৈ দোষ জাপি দিব নাপায়। বুজি পাইছা? এই কাম কেতিয়াও তোমালোকে নকৰিবা। এই কাম কৰিলে হিতে বিপৰীত হ'ব পাৰে। এতিয়া মই তোমালোক ডাঙৰ হোৱাটো বেলেগ কথা, এতিয়াও তোমালোকে এই কামটো কেতিয়াও নকৰিবা। তোমালোকৰ